তো হেল্ল' গাইজ, তো ৱেলকাম টু মাই ফাৰ্ষ্ট ভ্লগ। তো ৰাতিপুৱাই হেমন্ত দাই 5টা বজাতে ফোন কৰিলে বোলে ক'ৰবালৈ যায়, গতিকে ধুনীয়াকৈ গা পা ধুই চাৰ্ট তাৰ্ট পিন্ধি ওলাইছোঁ যাবলৈ। আৰু এইখন হৈছে মোৰ বসন্তীখন, এইখন লৈ যাম, ঠিক আছে। তো গতিকে ক'লৈনো যাওঁ তাক গম নাপাওঁ, তাকে গৈ গম পাম। চলো যাইকে দেখিম ক'ত যাম। তো আহি পাই গ'লো সেই হেমন্ত দাৰ ঘৰ। তো সেইটো হেমন্ত দা আহিছে, তাকে সুধো ক'ত যাম। আমি যাম ক'লে এতিয়া চলো তেতিয়াহ'লে হেমন্ত দাই নক'লে ক'লৈ যাব। তো এতিয়া আমি গৈ আছোঁ এজন দাদাক আনিবলৈ, চাপুদাক আনিবলৈ গৈ আছোঁ, চাপুদাৰ ঘৰ, ঠিক আছে। তো এইটোৱে হৈছে চাপুদাৰ ঘৰ। এয়া গৰু পোৱালি, চাপুদাৰ গাহৰি পোৱালি চব আছে। তো চাপুদাক লৈ আমি যাম ফুৰিবলৈ। তো এতিয়া আমি তিনিটা গৈ আছোঁ আম খাবলৈ। মানে মোক দুটাই ক'লে যে ক'ত বোলে আম গছ আছে, আম খাবলৈ যাওঁ। গতিকে তিনিটাই আম খাবলৈ গৈ আছোঁ হাতত দা কটাৰী লৈ। তো ফাইনেলি পাই গ'লোহি আমাৰ মেইন জেগা, মানে য'ত কামটো কৰিম বা য'ত কি আছে নাজানো বাৰু। দুটাই কৈ আছে বৈ বৈ বৈ। কৈ আম গছ কয় দুটা কেলা দেখিছেনে, আম খাবলৈ আনিম বুলি কয় কচু কটাই। এইটো ছাৰপ্ৰাইজ আছিলে বোলে, ময়ো কাটিম কেলা আম খাবলৈ আনিম গৈ বৰবাদ দি দিম। মই কচু কাটিম, মই কচু কাটি বৰবাদ দি দিম, কাটি দিম কচু। আম খাব নাপালো মই কচু কাটি বৰবাদ দি দিম এতিয়া তহঁতৰ কেলা। আম খাবলৈ নিম বুলি কৈ কচু বুকাই আছে। ভাল আম খাবলৈ নাপালোঁ বাৰু, কিন্তু কচু পাই গ'লোঁ। চাপুত আৰু হেমন্ত দাই মোক কচু ছেট কৰি দিছে। এয়া কচু, এয়া কচু, এই কচু গাহৰিৰ কাৰণে। এই দুইটাই আম খুৱাব নিম বুলি কৈ মোক কচু কটোৱাই দিলে পুৰা। চলো বাই বাই, লাইক কৰি দিবা এটা যদি ভাল লাগিলে।